প্ৰথমতে সোমাব দিয়া নাছিলে বাধ্যত তুমি কেনেকুৱা পালা মই বৰ বেয়া পোৱা নাই আমাৰ সেই ঘৰখনত তিনিটা মানুহ এজনী বহুত প্ৰয়োজন আৰু বস্তু বুজি বুজি আমনি দিবলৈ মন নাযায় ছোৱালী কিন্তু তোমাৰ প্ৰশংসা কৰিছে তুমি বোলে খুব ভাল গান গোৱা আৰু ভালকৈ নাচাও হয় জানো হয় আৰু স্মিতাৰ লগত আমি দুয়ো একেলগে প্ৰগ্ৰাম কৰোঁ কলেজ উইকত আমি দুয়ো শ্ৰেষ্ঠ হৈছোঁ কোৱা বঢ়িয়া হয় না মোৰ ছোৱালীৰ লগত তোমাৰ সেইখিনিয়ে সম্পৰ্ক নে আৰু কিবা আছে মই নাজানো তুমি কি জানিছা বা বুজিছা তথাপিও তোমাক মই চমকৈ তোমাক এটা বিষাক্ত সাপ হয় এইখন ৰাজ্যত এনেকুৱা এটা ব্যৱসায় নাই যাক বন্ধেৰিয়াই ধৰা নাই আৰু এনে কোনো দেখাই পাইছে তোমাৰ যিয়ে মোৰ নেতৃত্ব কিন্তু জনমত পাই গৈছে ঘৰা মেলিবলৈ বাধ্য কৰোঁ নহয় বিপদ কিন্তু তুমি হয়তো বুজিছা যে মই কি ক'ব গামোচা এখন আছে পাইছানে আচ্ছা মাজনী আৰু এইবাৰ চালক অকলে যাব পাৰোঁ ভয় লাগে এই অনিৰ্বাণ চৌধুৰী ছোৱালী হৈ তোৰ মাজনী ভয় কৰ ইমানেই ভয় লাগে তই মোৰ গাড়ীখনকে লৈ যাবলৈ পাৰোঁ এই ল'ৰাজন কিন্তু আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা এটা সাধাৰণ মামুলি ড্ৰাইভাৰ বাইকৰ লগত গলি গলি ঘূৰি ফুৰিলে আৰে তোৰতো বদনাম হ'বই লগতে অনিৰ্বাণ চৌধুৰীৰ বদনাম হ'ব তহঁতে খুব ভালকৈ জানা তোৰ বাপেৰে আজিলৈকে কাকৈ দিদিকে তোকে কিমান ডাঙৰ অপৰাধ বুজাওক বুজাওক আপোনাৰ সেই ল'ৰাক বুজাই দিয়ক ভালকৈ
তুমি এই ওসি এটা কিমান আপোন মানুহ কয় কি নাজানো হয় আর বক্সে ছোৱালীজনীক তুমি ক'ত লুকুৱাই ৰাখিছা এই ছোৱালীজনীক এৰি দিয়াৰ বিনিময়ত তুমি যিয়ে নিবিচৰা কিয় মই কিন্তু সকলো দিবলৈ ৰাজি আছো Gusti was যেনেকে ভাবিছ আচলতে তাই তেনেকুৱা ছোৱালী নহয় আরে তেন্তে কেনেকুৱা আরে মা লক্ষী হৈ যদি কওঁ না পদুম ফুল এটা আনি পূজা কৰি দিওঁ আৰু তোৰ মানে ফেঁচা শাক সেৱা এটা জনাই দিওঁ প্লিজ মামা প্লিজ এইবিলাক ইংৰাজী মাতি মোৰ আকৌ নুশুনাবি বল এই এতিয়া ইয়াৰ পৰা লৈ যা তাৰপাছত আমাৰ দুটা কথা আছে বহুত এইবিলাক ফাল্টু জিনিস যদি আমাৰ চকুৰ সন্মুখত থাকে নহয় কিবা এটা হজম নহয় খবৰ দৰে কিন্তু কথা খবৰ মাতি কিন্তু খবৰ দৰে মই ইয়াৰ খাব আমাৰ সম্মতি দিব ওই লৰা কথা শুনি ল পাছতে কাকো বাজতেই নাই সেইবোৰ আচলতে মিছাতে তই মোক ছোৱালী টানি লৈ দুপৰিবি
বহুত চেৰি ছোৱালী হয় তাই বাবা তাই যেনে আমি নেগুৰ তাই মাৰি গৈ নেকি তাকেই কৰিব লাগিব আমি এতিয়া বাকিৰে আমাৰ হাতত উপায় আমাৰ এতিয়া বৰ বেয়া দিন পৰিছে গম পাইছ টেনশ্যনটো কিন্তু দিনক দিনে বাঢ়ি গৈ আছে এফালত এই অনিৰ্বাণ চৌধুৰীৰ নাম শুনিলে সকলোৱে কিন্তু ঘৰ ঘূৰি কঁপি আছে আৰু আজি মই কবিবলৈ হৈছে এজনী সাধাৰণ লাভ কি হ'ল সাধাৰণ ছোৱালীজনীৰ দোকানত তহঁতে পিস্তানি দিব নহ'লে আৰাম জনা হ'ল গৈ আছে কিন্তু জেলখন আমাৰ চাকৰি চাকৰি অপাৰ অনুমান কৰিছে মোৰ অপাৰটোলে মৰমা আমাৰ সকলো ষ্টাৰ্ট হৈ যাব ল'ৰা ছোৱালী ঘূৰা ঘূৰি কৰি আপোনাক অফিচাৰে ইয়ালৈ পঠিয়াই দিছে সম্পূৰ্ণ 30 লাখ টকা গোটেই জীৱন হওক তুমি চাকৰি কৰিলেও তোমাক চৰকাৰে ইমান টকা নিদিব যিখিনি হয় কিন্তু তোমাক এবাৰতে টকাখিনি নোপোৱা আৰু সেই ছোৱালীজনীৰ ঠিকনাটো তুমি কৈ দিয়া মিছাতে কেউটৰ পৰা ঝামেলা কিয় আছে লাগিব কষ্ট তাকে এই অসুবিধা টকাবিলাক টকাখিনি লৈ কেছটো তোমালোকে চাফা কৰা আৰু ছোৱালীজনীক আমি চাফা কৰিম নে কি কৰা আপোনালোকে ইয়াতে ভুল কৰে বুজিছে এই কামটো যদি আগতে কৰিলেহেঁতেন তেতিয়াহ'লে চামৰা নাথাকিলে আপোনালোকৰ যিমান চামৰা ডাঙৰ
আচলতে কি জানে মই সেই কথাবোৰ আপোনালোকৰ দৰে কিন্তু লাভ নিচাতে কাপোৰ পোচাকযোৰ পিন্ধি কিয়নো এই কোৰ্ট কাছাৰীবোৰ জীয়াই ৰাখিব লাগে আৰু চালা মোৰতো কেতিয়াবা এনেকুৱা মন যায় নহয় একফালৰ পৰা চালাই চাইড কৰি পেলাবলৈ আৰু চিধাই মূৰত পিষ্টল থৈ গুলি কৰি দিবলৈ ফ'কেছ না পিকেট अरे एक बार हाथी चला जाएगा